ভোগালী মানেই যিহেতু ভোগৰ বিহু, সেয়েহে আজি ৰান্ধিবলৈ ওলাইছোঁ চুঙাত সিজোৱা মাংস। প্ৰথমতে চুঙাকেইটা ধুই ল'লোঁ আৰু মাংসখিনিও সৰু সৰুকৈ কাটি ল'লোঁ। তাত দিছোঁ পিচি লোৱা নহৰু, পিচি লোৱা আদা, কাটি লোৱা পিঁয়াজ, ধনিয়া, বিলাহীও অকণমান দীঘল দীঘলকৈ কাটি দিছোঁ আৰু এয়া কাজি নেমু। কাজি নেমু কেইটুকুৰামান দিলে গোন্ধটো খুব ভাল হয়। লগতে মই পাত কেইটামানো দিছোঁ। অকণমান নিমখ, হালধি, জিৰা গুড়ি আৰু ধনিয়া গুড়ি। জিৰা গুড়ি আৰু ধনিয়া গুড়ি কিন্তু অপশ্যনেল। আৰু এয়া সোৱাদৰ ৰজা ভোট জলকীয়া। শেষত মিঠাতেল দি গোটেইখিনি ভালকৈ সানি ল'লোঁ। আৰু চুঙাটোৰ তলিটো অকণমান মিঠাতেল দি দিম, যাতে পিছত লাগি নধৰে। কাষত বহি আছে সেইটো কালোঁ। তাকো এটুকুৰা খাবলৈ দিলোঁ। এনেকৈ ভালকৈ টুকুৰিয়াই টুকুৰিয়াই শেষলৈকে যাতে মাংসখিনি ভালকৈ সোমায় আৰু ওপৰত কলপাতেৰে এনেকৈ মুখখন মাৰি দিছোঁ। আপোনালোকে হালধি পাত, আদা পাত যি পাই দিব পাৰে। আৰু এতিয়া ধুনীয়াকৈ অঙঠাত পুৰি লওঁ। চুঙাটো চাৰিওফালৰ পৰা ঘূৰাই ঘূৰাই ধুনীয়াকৈ মাংসখিনি সিজাই ল'লোঁ। ওলোৱাৰ লগে লগে যে তেনেকুৱা ধুনীয়া গোন্ধ। এই নেমুটো দিলে অকণমান কিন্তু কেতিয়াবা তিতিকি ভাৱটো আহে। আপোনালোকে যদি তিতিকি ভাৱটো ভাল নাপায়, তেতিয়াহ'লে ওপৰৰ পৰাও নেমু চেপি দিব পাৰে। এইবাৰ ভোগালী এনেকৈও খাই চাবচোন।